হেল্ল' শুনিছানে নাই? কোনে ক'লে বাৰু? কোনে কৈছে বাৰু? তই চিনিয়ে পোৱা নাই নেকি মোৰ মাতটো? নাই পোৱা। মই এটা কথা কওঁ দেই। আজি এমাহৰ আগতো মই মানা কৰি দিছিলো মোৰ মানুহজনলৈ ফোন কৰিব নালাগে, মোৰ মানুহজনৰ লগত কিয় ইমান কথা বতৰা পাতি থাকো বুলি। এতিয়া ৰাতি যে 12টা 1টালৈকে যে মোৰ মানুহজনৰ লগত কিয় কথা পাতি থাকো বাৰু? সেইটো মানুহজনক সুধিব। কি মানুহজনক সুধিবা? মানুহজনক সুধিলেতো মোক মানুহজনে মাৰ পিঠা কৰে দেখোন, তোৰ কথা কয় দেখোন। আপুনি মানুহজনৰ পৰা যিটো উত্তৰ পাব সেইটোৱে হয় আৰু। মানে এইবিলাক কি হৈছে? মোৰ যে ল'ৰা ছোৱালী আছে বুলি তই গম পাৱ নে নাপাৱ? এইবিলাক কি হৈছে মানে আপুনি যি দেখি আছে সেয়াই হৈছে। তই দেখোন বেলেগ। মই এটা কথাই কৈছো, মোৰ ল'ৰা এতিয়া বিয়া পাতিলে। বিয়া পতা ল'ৰাটোৰ বাপেকৰ লগত যে তই ৰাতি 12টা 1টালৈকে যে তই ভিডিঅ' কলিং কিয় কৰি থাক? আপোনাৰ ল'ৰাইহে বিয়া পাতিছে সেইদে বুলি বাপেকৰ লগত কি মই কথা নাপাতিম এইটো ক'ৰবাত লিখা আছে নেকি? মই জনামতে মই তোৰ কথা চব জানো। তই এতিয়ালৈকে 20টামান মতালে গলি নেকি? 20টা লও, 10টা লও, 100টা লও, সেইটো মোৰহে কথা, মোৰ জীৱন, মোৰ লাইফ, মোৰ কথা। আপোনাৰ তাত আঙুলি পাবলৈ দৰকাৰ নাই নহয়। লাজ লগা নাই ইয়াৰ কথা কবলে? তই মানুহ নে কি? তই লাজ লগা নাই ইয়াৰ কথা কবলে? মোক কিয় লাজ লাগিব আকৌ? ইমান অসভ্য মাইকী, ইমান অসভ্য মাইকী। ইমান কেইটাৰ লগত বিয়া হয় তোৰ ল'ৰা ছোৱালী আছে নে নাই? জনাতোতো তোৰ ল'ৰাও আছে 2টা 3টা। মোৰ ল'ৰা থাকে ছোৱালী থাকে, আপোনাৰ কোনো দৰকাৰ নাই। তাই কথা শুনচোন। মই এটা কথা কৈছো দেই, আজি 3 দিন ধৰি মানুহজন মোৰ লগত নাই, ফোনৰ চুইচ অফ। মই যদি এতিয়া পুলিচৰ ওচৰলৈ যাব নালাগে, ভালে ভালে তই মানুহটো ঘূৰাই দে মোৰ ওচৰলৈ। আপোনাৰ মতালে ফোন কৰক। আপোনাৰ মতা ক'ত আছে? মই কি জানো আপোনাৰ মতা ক'ত আছে? তোৰ লগতে আছে, মই জানো আকৌ তোৰ লগতে আছে বুলি কৈছে। মই লৈ ফুৰা নাই নহয় আপোনাৰ মতাটো। মোৰ পাছে পাছে মই লৈ ফুৰা নাই নহয়। মোৰ বডিগাৰ্ড নহয় নহয় আপোনাৰ মতাটো মই লৈ ফুৰিবলৈ। তই বডিগাৰ্ড হয় নহয় ওচৰৰ মানুহে কৈছে তই লৈ ফুৰিছা মানুহটো। আজি 3 দিন হ'ল মোৰ ঘৰলৈ অহা নাই। আপোনাৰ মতা আপুনি ৰাখিবলৈ জনা নাই, তাত মোক কি দুখ? ইমান অসভ্য মাইকী, ইমান কেইটালে বিয়া হোৱাৰ পিছত এতিয়াও তই লোকৰ মতা কাঢ়ি ফুৰ? মোৰ যিটো কাম মই সেইটোৱে কৰিম। মোৰ কাম মই নিজে কৰি আছো, আপোনাৰ কাম আপুনি নিজে কৰক। পুলিচত ধৰি তোক এনেকুৱা দিয়াম নহয় তোক। মই পুলিচৰ ওচৰত গৈ আছো এতিয়া। একো কৰিব নোৱাৰে। এইবিলাক আজিকালি চলিছে, এই কলি যুগত তেনেকুৱাই চলিছে। শুনচোন, তই যে নিজকে যে ইমান তই ভাল দেখাইছ, এতিয়া তই গাঁৱলৈ আহিব পাৰ নে? তইতো গাঁৱত নাই, এতিয়া ক'ত আছ? মই য'ত থাকো আপোনাৰ কি দৰকাৰ? মই গাঁৱতে থাকো, মাটিত থাকো, পাতলত থাকো। গাঁৱৰ পৰাতো তোক খেদি দিছে। তই ইমান মতাৰ লগত তই লিলিমাই কৰি কৰি তই ল'ৰা ছোৱালীও বাদ দিছ। নালাগে মোক ল'ৰা ছোৱালী, মতাহে লাগে। তই এতিয়া যোনটো মতাৰ লগত আছ সেই মতাটোৱে জানে নে নাজানে তই এইবিলাক কথা? মতাটোৱে জানে নাজানে, মোৰ পাৰ্চনেল লাইফ আপোনাৰ কি দৰকাৰ? কি দৰকাৰ মানে তই মোৰ মতাটো পইচা পাতি চব সৰকাইছ, আকৌ মোক এতিয়া নিদিয়া হৈছে পইচা পাতি। আপোনাৰ আছে নহয় ল'ৰা ছোৱালী, খুৱাব ন আপোনাক ল'ৰা ছোৱালী? মোৰ ল'ৰাটোতো চাকৰি নকৰে, তই জান নে নাজানো? মোৰ ল'ৰাটোৱে চাকৰি নকৰে, মোৰ মানুহজনে খুৱাই আছে এতিয়া মোক। ল'ৰাই আপোনাৰ চাকৰি কৰে নকৰে মোৰ কি দৰকাৰ পৰিছে? তই গোটেই পইচা পাতি লুটি পুটি শেষ কৰি দিছ। তই মানে তোৰ মানে ধান্দা সেইটোৱে নেকি? তই চাকৰিয়াল কৰা মতাৰ পৰা তই টকা ঘটি তই গাড়ী ঘোঁৰা লৈ তইতো বৰ বেলেগ ষ্টাইলত থাক। তোৰ ফুপুলাৰ স্বৰূপ মই উদঙাই দিম। মই তোৰ কথা চব এতিয়া তোৰ ওচৰৰ মানুহে মোক কৈছে নহয়। কবি যা, কোনে মোক কি কৰিব? একো কৰিব নোৱাৰে। তোৰ মতাই মোক দিছে আকৌ, মই ভাল পাওঁ আকৌ, সিও মোক ভাল পায়। আমি বিয়া পাতিছো আকৌ, কি দৰকাৰ? তই যে বিয়া পাতিছ প্ৰমাণ আছে? কেলে নাই? এয়া মই ফুট লৈ আছো তোমাৰ আপোনাৰ হেৰি কি কয় মতাটোৰ নামত। তই মতাটোৰ নামত সেন্দুৰ লৈছ সেয়া? কেলে নলম আকৌ? আমি বিয়া পাতিলো আকৌ। তই যে বিয়া পাতিছ তই প্ৰমাণ দেচোন। তই বিয়া যে পাতিছ তোৰ কাগজে পাত্ৰ মোক প্ৰমাণ দেচোন। মই ডাঙৰজনী ঘৈণীয়েক থাকোতে তই কেনেকে বিয়া হব পাৰিছ? বিয়া পাতিলে কোনো মানুহে কোনো একো প্ৰমাণ দিব নালাগে। মেইন মতাটোৱে সাক্ষাৎ, মতাটোৱে প্ৰমাণ দিব। তাই কথা শুন। তোৰ একদম পপাৰ ঘৰৰ এড্ৰেছ দে, মই গৈ আছো এতিয়া তোৰ ঘৰলৈ। মই পুলিচ লৈ পেলাই যাম এতিয়া তোৰ ঘৰলৈ। তই ইমান ডাঙৰ কথা কৈ মই গৈ আছো এতিয়া। আৰে তোৰ শক্তি আছে, মোৰ ঘৰলৈ পুলিচ আনক কোন বাপেৰ কাৰণে আনচোন, মই চাই লওঁ। তোৰ মুখত মই কি কৰোগে তই চাবি। তোৰ জলকীয়া সানিম। তই ইমান তোৰ 1 2টা মতাই তোৰ শান্তি দিয়া নাই, তই এতিয়া মোৰ মতাটো কাহিলিগে শেষত গৈ পেলাই। অকল আপোনাৰ মতাটোহে আছে নেকি? বহুত মতা আছে, গোটেই দুনিয়াখনৰ মতাখিনিয়ে মোৰ মতা কৰি ল'ম মই। তই লাজ পোৱা নাই ইয়াৰ কথা কবলৈ? মই এই যে এয়া ৰেকৰ্ডিং কৰিছো, তই গম পাইছ নে নাই? ৰেকৰ্ডিং কৰি মই তোক এতিয়া দি দিম। এয়া মই মানুহে গম পাওক তোৰ আচল চৰিত্ৰ কথা।
তই যে বেলেগ মতা লৈ লৈ যে তই এনেকুৱা খিনি কৰি আছ টকা পইচা লৈ পেলাই যে তই যে ইয়াৰ ঘৰ দুৱাৰ বনাইছ গাড়ী গুড়া লৈছ তই 2 নম্বৰী কৰিয়ে লৈছ তোৰ মতা মোৰ ওচৰতে আছে এতিয়া শুনি আছে চব দে মতাক দে মোৰ মতাক দে নিদু মতাই নেপাতো বুলি কৈছে কথা কাজিয়া লাগি পেলাই গুচি আহিলো বুলি কৈছে আৰু তোক নেলাগে বুলি কৈছে মই আছো তাৰ লগত মই থাকোতে মোৰ মতা কোনেও হাত দিব নোৱাৰে তেনেহলে চা ময়ো তোক এতিয়া কৈছো মই গৈ আছো এতিয়া তোৰ ঘৰলে পুলিচ লৈ পেলাই যাম আৰু তাৰ পিছত চাম মই তোক কেনেকে বিয়া পাতিছিলে মই থকা অৱস্থাত তোক আজি তাৰপৰা চাবি তোক চুলিত ধৰি মই চুচৰাই আনিম আমাক লগ পাবলে 7 বাৰ জনম ল'ব লাগিব